ক'বলৈ গ'লে কলি যুগক মানৱ জাতিৰ অভিশাপ বুলি কোৱা হয়। কিন্তু এবাৰ ভাবি চাইছেনে, কেতিয়াবা শুনিবলৈ পাইছেনে এই কলি যুগৰ শেষ কেনেকৈ হ'ব? জানেনে কলিৰ শেষত কেনে হৈ পৰিব সত্য যুগ? ভাৰতীয় জ্যোতিষবিদ্যা আৰু পুৰাণত সৃষ্টিৰ সমগ্ৰ কালক 4টা ভাগত ভাগ কৰা হৈছে। ভাগৱত গীতাত এই কথা বৰ্ণিত আছে যে পৰিৱৰ্তন হৈ থাকে এই জগতৰ নিয়ম। যেনেদৰে আত্মাই এটি শৰীৰ ত্যাগ কৰি অন্য শৰীৰত বসবাস কৰে, তেনেদৰে এক নিৰ্দিষ্ট সময়ত যুগৰো পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনশীল নিয়ম অনুসৰি বৰ্তমান চলিছে কলি যুগ। শাস্ত্ৰত উল্লেখ আছে যে কলি যুগৰ সীমা 4,32,000 বছৰ আৰু এতিয়াও এই সময়ৰ 4,27,000 বছৰ বাকী আছে। অৰ্থাৎ কলি যুগ শেষ হ'বলৈ আৰু অনন্ত কাল বাকী আছে। কিন্তু কলি যুগ কেনেকৈ শেষ হ'ব তাৰ বৰ্ণনা ব্ৰহ্ম পুৰাণত পোৱা যায়। এই ব্ৰহ্ম পুৰাণ অনুসৰি কলি যুগৰ একেবাৰে শেষৰ ফালে মানুহৰ আয়ুস কমি 10 বছৰ হৈ পৰিব। মানুহৰ লোভ আৰু হিংসা বহু বেছি বৃদ্ধি হৈ পৰিব। কলি যুগে যেতিয়া 5,000 বছৰ সম্পূৰ্ণ কৰিব, তেতিয়া গংগা নদী শুকাই যাব আৰু তেতিয়াই পৃথিৱীৰ সকলো দেৱতাই পৃথিৱী এৰি নিজৰ নিজৰ ধামলৈ গমন কৰিব। পৃথিৱীৰ নৰ মনীষে সকলো ধৰণৰ ধৰ্মীয় কাম কাজ আৰু ৰীতি নীতি বিসৰ্জন দিব। গৰুৱে গাখীৰ দিয়া এৰি দিব। মানৱতা আৰু মানৱীয় প্ৰমূল্যবোধ নাইকিয়া হৈ শূন্য পৰিব। আৰু সেই কলি যুগৰ অন্তিম সময়ত ভগৱান শ্ৰী বিষ্ণুৱে কল্কি অৱতাৰ ধাৰণ কৰি সমগ্ৰ পাপী লোকৰ বিনাশ কৰিব। ভগৱান শ্ৰীকৃষ্ণই কলি যুগৰ বিষয়ে কৈ গৈছে, যাৰ বৰ্ণনা মহাভাৰতত পোৱা যায়। শ্ৰীকৃষ্ণই কোৱা অনুসৰি কলি যুগত এনে কিছুমান মানুহৰ শাসন আৰু ৰাজত্ব চলিব, যিয়ে ক'ব এক আৰু কৰিব অন্য এক। কলি যুগত মানুহ জ্ঞানী আৰু বিদ্বান আৰু ধাৰ্মিক হ'ব, কিন্তু তেওঁলোকৰ আচৰণ ৰাক্ষসৰ দৰে হৈ পৰিব। কলি যুগত খাদ্যৰ ভাণ্ডাৰ থাকিব, কিন্তু অনেক মানুহে খাবলৈ নাপায় দিন কটাব লাগিব। ভগৱান শ্ৰীকৃষ্ণই কৈছে, কলি যুগত যেতিয়া পাপ আৰু পাপীয়ে অন্তিম পৰ্যায় পাব, পৃথিৱীৰ সকলো লোক ধৰ্মভ্ৰষ্ট হৈ যাব। তেতিয়াই তেওঁ কল্কিৰ অৱতাৰ ল'ব আৰু পৃথিৱীৰ সমস্ত পাপীক ধ্বংস কৰি পৃথিৱীক পাপীৰ পৰা মুক্ত কৰিব। লগে লগে আৰম্ভণি হ'ব সত্য যুগৰ। সেই সত্য যুগত মানুহৰ আয়ুস প্ৰায় 4,000 বছৰৰ পৰা 10,000 বছৰ পৰ্যন্ত হৈ পৰিব। মানুহৰ মাজত পুনৰ ধৰ্ম ঘূৰি আহিব। মানুহৰ মাজত একমাত্ৰ প্ৰেম, ভালপোৱা আৰু মানৱতাৰ বাহিৰে বেলেগ একো নাথাকিব। মানুহে পূজা অৰ্চনাত বিশ্বাস কৰিব। এই যুগৰ মানুহে নিজৰ ধৰ্ম অনুগত্যৰ বলত দেৱ দেৱীৰ সৈতে কথা পাতিবলৈ সক্ষম হৈ পৰিব। এই যুগৰ লোকৰ নিজৰ শৰীৰৰ ওপৰত নিয়ন্ত্ৰণ থকাৰ উপৰিও সেই লোকৰ আত্মাৰ সৈতে পৰাত্মাৰ যোগসূত্ৰ থাকিব। ফলতে সকলো লোক সুখী থাকিবলৈ সক্ষম হ'ব। সত্য যুগক এই পৃথিৱীত স্বৰ্ণ যুগ বুলি অভিহিত কৰা হ'ব। কলি যুগ শেষ হ'বলৈ এতিয়াও অনেক সময় বাকী আছে। সেয়ে মানৱ জাতিয়ে সদায় ধৰ্ম পালন কৰি আৰু সৎ কৰ্মত থাকি সত্য যুগৰ দৰে দিন কটাবলৈ চেষ্টা অক্ষুণ্ণ ৰখা উচিত। সমস্ত ধৰ্মগ্ৰন্থত উল্লেখ আছে যে কলি যুগটো যি মানুহে ধৰ্ম আৰু সৎ কৰ্মত বিশ্বাস ৰাখিব আৰু বিশ্বাস কৰিব, তেওঁলোকে সত্য যুগৰ দৰে সুখৰ অনুভৱ কৰিব পাৰিব।